নমস্কাৰ বন্ধুসকল, মই মিনময় ভাই এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল MRV। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই কথা কেইটামান ক'বৰ বাবে ভিডিঅ'টো বনালোঁ। বন্ধুসকল, মই বহুত দিন ধৰি মোৰ চেনেলটোত ভিডিঅ' দিব পৰা নাই, কাৰণ তেজপুৰত বুলিয়ে নহয়, গোটেই পৃথিৱীতে আৰু ভাৰতবৰ্ষত বিশেষকৈ কৰোণা এফেক্টৰ সংখ্যা আৰু বহুত বাঢ়ি গৈ আছে। এদিনত কমেও 500, 600, 1000 পৰ্যন্ত এদিনত ওলাই আছে। চ' মই তেজপুৰতো আমাৰ বহুকেইজন ওলাইছে কৰোণা পজিটিভ। চ' মই ক'তো যাব পৰা নাই আৰু ভিডিঅ' বনাবৰ বাবে ক'তো যাব পৰা নাই। তেজপুৰত যোনবোৰ জেগা চাব লগা জেগা বা দেখুৱাব লগা জেগা, সেই জেগাসমূহ বৰ্তমান চিল কৰি থোৱা আছে আৰু তাত যোৱা মানা আছে। আমি ক'ত যাব পৰা নাই আৰু য'ত ব্লগিং কৰিব লাগে, যোনবোৰ জেগাত ব্লগিং কৰিব পাৰি, মানে যাব লগা জেগা, সেই জেগাসমূহত চব চিল কৰি দিছে। আৰু বৰ্তমান যিটো পৰিস্থিতিক লক্ষ্য কৰি মই ভিডিঅ' বনোৱা নাই। কিন্তু বন্ধুসকল, মোৰ চেনেলত আপোনালোকে অতি সোনকালেই আৰু ভিডিঅ' পাব। আপোনালোকৰ মনোৰঞ্জন কৰাটোৱে মোৰ কাম বুলি মই ভাবোঁ। চ' ভিডিঅ' আৰু বনাম আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে। চ' এইখিনিকে ক'লোঁ। আৰু বন্ধুসকল, মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা কেইজনে চাই আৰু ভিউজত বহুকেইজন ছাবস্ক্ৰাইব নকৰা মানুহ আছে। চ' প্লিজ ভিডিঅ'টো চাই প্লিজ যদি ভাল পায় তেনেহ'লে লাইক কৰক। লাইক নকৰিলেও অন্ততঃ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই আৰু ভাল ভিডিঅ' বনাবৰ বাবে, ৰাইজক আনন্দিত কৰিবৰ কাৰণে, ৰাইজক এণ্টাৰটেইন কৰিবৰ কাৰণে মই যাতে আৰু ভাল ভিডিঅ' বনাব পাৰোঁ, তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই আৰু ভাল ভিডিঅ' বনাবৰ বাবে উৎসাহ পাওঁ, আপোনালোকক আৰু এণ্টাৰটেইন কৰিব পাৰোঁ যাতে। সেইবাবে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু সকলো ঘৰতে থাকক। বিশেষ প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব আৰু ঘৰৰ পৰা ওলাওঁতে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব। ত' এইবাৰ আজিলৈ ইমানেই। বাই বাই, পিছৰ ভিডিঅ'ত লগ পাম। वही तब पानी पर ले रही थी बाकी